শিঙি মাছ দেখিছে নাই কেনেকৈ সোমাই চাব দেই এইটো শিঙি মাছ দেখিছে ডাঙৰ মাছ পাই গ'লো দেই গাছ কাপ পুৰা মজাকৈ খাব লাগিব গুড মৰ্ণিং কি খবৰ ফ্ৰেণ্ডছ বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই আজি আহিছোঁ আমাৰ পুখুৰী এটা আছে ফিচাৰী এটা মানে পানী অলপ আছে মাছখিনি বিকি দিলোঁ মাছ নাই আজি শুকুৱাই দিওঁ তাৰপিছত জৰামগঞ্জ আহিছে জৰামগঞ্জ অফিচিয়েল ইয়ৰ চেনেল এটা আছে ইউটিউব দেখা যায় কি হয় মাছ কিমান হ'লে আপোনালোকক দেখাম ধুনীয়াকৈ ভিডিঅ'টো চাওক দেই পিছে মন্দিৰ চাই আছে ৰাতিপুৱা এয়া ফিচাৰীটো আহিছে নাই ফিচাৰী বুলি নহয় আৰু পুখুৰী মানে পানী নাই শুকালে পানীখিনি ঘোটা হ'লে মহ সোমাই আকৌ পাছফালে হোলা আছে যেন মহ সোমাই দেই নাই হোলা আজি হেঁচি দিব লাগিব কি মাছ ওলাই আপোনালোকক দেখাম দেই ধুনীয়াকৈ শিঙি মাছটো ওলাবই চাগে শিঙি মাছ ওলাব মাগুৰ মাছ ওলাব ফিচাৰী মাছ নাই বহুত দেখাই আছোঁ আপোনালোক ধুনীয়াকৈ দেই বহুত দিন হ'ল ভিডিঅ' চিডিঅ' বনোৱা নাই তো সময় পোৱা নাই ঘৰতে সোমাই আছোঁ ঘৰত ধেৰ কাম ওলাইছে তো এতিয়া ওলাব লাগিব আৰু ঘৰৰ কামখিনি আজৰি হৈ লওঁ তাৰপিছত ভিডিঅ' বনাওঁ আপোনালোকে চাব পাৰিব কণ্টিনিউ এতিয়া কেইদিনমান মানে ৰেষ্ট লৈছোঁ আজি এমাহ মানে হ'ল চাগে ভিডিঅ' দিব পৰা নাই বেয়া লাগিছে তো উপায় নাই কি কৰিম যিমানটো পাৰোঁ আৰু দেখাই যাওঁ আপোনালোক দেই চাই যাওঁ চাহ খাই লৈছোঁ লাল চাহ আৰু গাখীৰ চাহ পিঠা আছে দেই নে এয়া পিঠা আৰু ইয়াৰ গঞ্জু পিঠা খাবলৈ লৈছে চুৰ কৰিছে পিঠা এতিয়া ডিপুদা এতিয়া গৰু বান্ধিবলৈ গৈ আছে আৰু বান্ধিবলৈ মানে কি হ'ল গৰুটো নাহে ঘৰলৈ নাহে সেইটো কাৰণে আপুনি বান্ধিবগৈ সদায় আল দিব লগা বতৰে পানী শুকাব নোৱাৰিলে এতিয়া দেউতি মাৰিম পুৰা ওই ভিতৰত দেখি না মাছ হৈ কেনেকৈ কৰি আছে দেই না পুঠি মাছ ওৱা শিঙি মাছ কেইটা সোমালে ক'ৰবাত এইটো শিঙি মাছ ডাঙৰ মাছ পাই গ'লো দেই গাছ কাপ পুৰা মজাকৈ খাব লাগিব মাগুৰ মাছ ধৰা মানুহ দেখিছা নাই এইকেইটা পোৱালি গোটেই বোকা লৈ খতম হাঁহি দেখিছা আপোনাৰ পৰিয়াল আছিলে আগৰ বংশকেইটা পুঠি মাছ দেখিছা নাই পুঠি মাছ মইনা ধৰি আছে এইকেইটা পুঠি মাছ দেখিছা নাই সৰু মাছ কেনেকৈ কৈছিলে নাই সৰু মাছ পুঠি মাছ এইকেইটা পুঠি মাছ দেখিছে নাই এইকেইটা পুৰা মস্তিকে ফ্ৰাই কৰি খাব লাগিব ন দেখিছে নাই মাছ কেনেকৈ শিঙি মাছ দেখিছে নাই কেনেকৈ সোমাই চাব দেই এইটো শিঙি মাছ দেখিছে এনেকৈ ধৰিবলৈ ফুটিব যে সেইটো কাৰণে এইটো পুৰা শিঙি দিছোঁ শিঙি মাছ যাম শিঙি মাছ দেখিছে নাই এইটো মাগুৰ দেই ক'ত গ'ল মাগুৰ এটা খাবি হাঁহি চিনেমা নিয়া মাছ লওঁ গোটেই বোকা চেটি কৰি মাগুৰ আমাৰ মনু মেও চাচোন বাৰু কি কম মাছ ওলালে বেছি ওলোৱা নাই মাছ খালি হেৰি হ'ল বোকা পেলাব লাগিব বোকা পেলাওঁতে জানপানী হ'ব আগতে ধৰি খাই দিলোঁ কথা কৈ দিয়া আগতে ধৰি খালোঁ আপোনাৰ 80 কেজিমান বিকিলোঁ মাছ এইখিনি মাছ নাই বুলি আহিছিলোঁ হ'লেও মাগুৰ মাছ এইখিনি ওলালে যে এইখিনি দেখি নাই মাছ নাই ওলাই বিকি দিলোঁ ধৰি এইখিনি তাৰপিছত আপোনাৰ এতিয়া মানে কি হ'ল মাছ নাই বুলি আহিছিলোঁ হ'লেও হেঁচিলোঁ চফা কৰিম বুলিকৈ হেঁচিলোঁ তো এইকেইটা মাছ ওলালে এইকেইটাই খাব লাগিব ফিচাৰী মাছ এজনী আছিলে গাছ কাপ থৈ দিছোঁ পুৰা ফ্ৰাই কৰিব লাগিব মাগুৰ মাছখিনি আছে সেইখিনি খাব লাগিব মাছ তেনেকৈ
ডিপুটা এটা ৰঙা চাহ পুৰা এণ্ডিঙত আৰু মেৰিগ'ল্ড বিস্কুট মেৰিগ'ল্ড এইফালে দাদা খাইছে এইফালে বাই আছে এইফালে ধুনু আছে এইফালে ৰিয়া গঞ্জুৱে খাই আছে এইটো বায়ে 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 কিবা ক'ব কৈ দিয়ক একো ক'বলৈ নাই বায়ে আমাক স্পেচিয়েলকৈ বনাই খুৱাব আৰু এই ডিপুটা দেখাই দিব কিমান হ'ব 1 কেজিমান হৈ যাব চাগে 1 কেজি ওপৰত 1 কেজিমান হৈ যাব মাছ দেখিছে নাই ফিচাৰী মাছ এইকেইটাই ওলালে আৰু দুটা নাই ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই থেংক ইউ